গুড মৰ্ণিং ফ্ৰেণ্ডছ। আজি পুনৰ নতুন এটি ভিডিঅ'লৈ আকৌ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি কি আছে সকলোৱে জানে। পূজা সকলোৱে ঘৰত পাতিছেনে বাৰু? আমি ঘৰত তেনেকৈ আগৰ পৰা পূজা নাপাতোঁ মানে ডাইঘৰত পাতোঁ। আজি সেই ডাইঘৰতে পাতি আপোনালোকে সকলোৱে চাব বুলি আশা ৰাখিলোঁ। ভিডিঅ'তে চাব, আপোনালোকক দেখাই যাম। আহকচোন সকলোৱে চাই যাওক। এইপিনে বাইক এনেকৈ ধুই থৈছে বাইকখন। এইপিনে হাজবেণ্ড গা চা ধুই ধুতি পিন্ধিব বাকী আছে। এখন চাইকেলখন ধুই মেলি থৈছোঁ। মোৰ স্কুটি স্কুললৈ নিয়া খুচি। এইপিনে মালা লৈ লৈছোঁ, ডাইঘৰলৈ যাম এতিয়া। গাড়ীখন কৃষ্ণ লগতে পৰে। পিনে পোৱালীকেইটা খেলি আছে। কালি সেইটোতে সোমাইছিলোঁ মোনাৰত। এনেকৈ ওলাই মেলি ৰখি আছোঁ। ভকত মতা হৈছে, অহা দেৰি হৈছে। যাম ডাইঘৰলৈ, আমনি লাগিছে। সকলোৱে ঘৰতে পূজা পাতে, দেৰি হৈছে আজি। এইপিনে আমাৰ গাড়ীকেইখন ইয়াৰ পৰা এখন আমাৰ ভাইটিৰ চাইকেল হৈছিলে ব্ৰিজৰ আগতে স্কুল নিয়া। এখন বাইক আমাৰ দাইহঁতৰ, এখন আমাৰখন, এখন ডাঙৰ দাই, এখন মোৰখন, মোৰ চাইকেলখন লাগি আছে কাম। পিনে ৰ'দ পৰে দেখি আনি দিছে পোৱালীকেইটা মোবাইল চোৱাত ব্যস্ত। তাইহঁতৰ ঘৰত সকাম পাতি আছে, মই আহিছিলোঁ। ইমান গাটো বেয়া লাগি আহিছে, কি হৈছে জানো ক'ব পৰা নাই। এইপিনে চাইকেল গাড়ী আনি ঘৰত উপস্থিত। মইহে থাকিব নোৱাৰিলোঁ, গা বেয়া লাগিলে আহি থৈ দিলোঁ। এয়া বাইকখনত মালা পিন্ধাই থৈছে। এইখন মোৰ চাইকেলখন, ইয়াত মালা পিন্ধাই থৈছে। এতিয়া ভাত এগাল খাই মেলি এতিয়া বাহিৰলৈ ওলাই আহিছোঁ। দেখিছোঁ চাইকেল বাইক আনি থৈছে এনেকৈ ঘৰতে। মই সেয়াও পাৰিব নোৱাৰিলোঁ, বেয়াই লাগিছে, থাকিব নাপালোঁ। ফ্ৰেণ্ডছ, ভিডিঅ' যেনেকৈ কৰিম বুলি ভাবিছিলোঁ, আপোনালোকক দেখাম বুলি ভাবিছিলোঁ, নোৱাৰিলোঁ দেখাবলৈ। মোৰ গাটো ভাল নহ'ল, দাইহঁতৰ ঘৰত আহি থৈ দিলোঁ ঘৰলৈ। তেনেকৈ ভিডিঅ' বেছি কৰা নহ'ল। অকণমান কৰিলে হাজবেণ্ডে, কেনেকৈ কি কৰিলে এতিয়া তাকে অকণমান দেখাম, আপোনালোকে চাব। অঁ, সেইটো কি লিখিলা? ঐ তলত নহয়, ভালকৈ চোৱা। কি লিখিলা সেইটো? অঁ,
জিটো লিখা জি অঁ জি কোনটো জি এইটো অঁ লিখা নাই হোৱা আৰু এডাল আছে কি লিখিলা সেইটো ভালকৈ চোৱা অঁ সেইটো লগাই নিদিয়ে নহয় ইপিনে টানা অঁ অঁ ইভাগে টানা এনেকৈ টানি দিয়া এডাল সেইটো কথা নহয় এনেকৈ এডাল টানা সেইটো হৈছে বাৰু এনেকৈ এডাল টানা অঁ অঁ এতিয়াও ভালকৈ নাই হোৱা কেকুৱাকৈ নহয় নহয় পোনকৈ টানে পোন নাই হোৱা নহয় আকৌ লিখা নাই হোৱা সেইটো ভুল হ'ল অঁ ইভাগে এনেকৈ টানা অঁ তললৈ টানা অঁ যিয়ে নহয় জানিছাই কিন্তু অকণমান ভুল হ'ল বাৰু এইচটো লিখা এইচটো কোনটো অঁ সেইটো লিখা এবাৰ লিখি দিয়া অঁ লিখি দিয়া অঁ কাটি দিয়া সেয়া নহয় তাৰপিছত আইটো এইচটো পিছত কি আছে চোৱা অঁ লিখা লিখা হ'ব হ'ব আই যে এই ক'ত পালাগে আইটোৰ পিছত কোনটো জেটো কোনটো অঁ সেইটো লিখা হৈছে বা কিন্তু অকণমান নহৈছে অকণমান ওপৰলৈ ঘূৰাই দিয়া অকণমান ওপৰলৈ ঘূৰাই অঁ তই এনেকৈ কৈ অকণমান ওপৰলৈ ঘূৰাই দিয়া অঁ অঁ হৈ গ'ল অঁ যে কেটো লিখা অঁ কে সেইটো লিখা সেই তললৈ লিখা উল্টা কেনো লিখেনে উল্টা হৈছে বা কিন্তু তোমাৰ লিখাটো উল্টা হৈছে এলটো লিখা এলটো মই কেটো শিকাই দিম বা এলটো লিখা অঁ অঁ এমটো কোনটো এম এলটোৰ পিছত কোনটো হ'ল বেছি দীঘল হ'ল অঁ অঁ এমটো লিখা অঁ ভালকৈ লিখা ঐ কি লগাইছা পিটিমি দিয়া মই সেইবোৰ কয় নেকি দুষ্ট কাম নকয় বেমাৰ হ'ব লিখা এমটো লিখা অঁ ইমান ডাঙৰ হৈ গ'ল এমটো এবাৰ এন লিখা অঁ কিন্তু কেঁকুৱা হৈছে অকণমান হৈছে আকৌ ইফালে লিখা ইফালে লিখা স্লেটখন লুটিয়াই লোৱা সেইডোখৰত হ'ব অ'টো লিখা অ'টো চাই লোৱা অ' সেয়া নহয় জানিছা বা আকৌ ইফালে হেৰি কৰি লোৱা পিনে পুঠি মাছ এয়া শিঙৰা মাছ খৰিকাত দিবলৈ